हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल अहम ज्ञान। आज হৈছে বিশ্বকৰ্মা পূজা। গাড়ী চাৰি ধুব লাগিছিল কিন্তু চাওক বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। এতিয়া মানে ঘৰৰ পৰা বাহিৰত ওলাবই পৰা নাই। কিন্তু বিশ্বকৰ্মা পূজা যেহেতু গাড়ী ধুবই লাগিব গতিকে বৰষুণৰ মাজতে গাড়ী ধুম। অলপ বৰষুণটো কমে না চাও, যদি নকমে এই বৰষুণৰ মাজতে ধুই দিম গাড়ী। আজি ৰাতিপুৱাৰ পৰা লাইনটো নাহে, মানে আমাৰ ইয়াত অলপ বৰষুণ আহিলে লাইনটো নোহোৱা হয়। কি আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে গতিকে এতিয়া লাইনে নাই, আৰু লাইন নহ'লে মটৰ নচলিব, আৰু মটৰ নচলিলে গাড়ী কিহেৰে ধুম, তেনেকুৱা হৈছে। আৰু বৰষুণটো বৰষুণৰ কথা নকওঁৱেই। আৰু যদি বৰষুণ কমালৈকে মানে দুপৰীয়ালৈকে চাওঁ তেতিয়ালৈকেও যদি লাইনটো নাহে, দমকলৰ পৰা বাল্টিঙেৰে পানী আনি গাড়ী ধুব লাগিব আজি। আৰু আমাৰ মটৰৰ পাইপডালো মানে চুটি, বেছি দীঘল নহয়, বাহিৰলৈ ওলাই নাহে। গতিকে মই ভাবিছোঁ বৰমাহঁতৰ ঘৰত যাওঁ, তাহাঁতৰ পাইপডাল বহুত দীঘল আৰু তাহাঁতৰ ৱেগনাৰখনো ধুব। গতিকে ময়ো স্কুটিখন লৈ যাওঁ, ধুওঁ একেলগে, ৱেগনাৰখনো ধুওঁ, স্কুটিখনো ধুওঁ একেলগে। বিশ্বকৰ্মা পূজা উপলক্ষে বহুত কাম কৰি আছে। আমাৰ নিতুল দাই কি কৰি আছে সুধি ৰ'ব। নিতুল দাৰ বিশ্বকৰ্মা পূজা উপলক্ষে প্ৰস্তুতি কেনে? মোৰ প্ৰস্তুতি ঠিকেই আছিল, কিন্তু ঠিকেই থাকিলে কি হ'ব, ৰাতিপুৱাৰ পৰা বৰষুণ আহি আছে। বৰষুণ আহি থকাৰ কাৰণে মোৰ নিজৰ তিনিখন গাড়ীকে মই ধুব পৰা নাই। লাইন নাই, মানে লাইনটো নোহোৱাৰ কাৰণে মানে মটৰটো আমি চালু কৰিব পৰা নাই। মানে দমকলৰ পৰা পানী বাল্টিঙেৰে নি কিনে তুমি ধুই দি আছোঁ, কিন্তু নাই, কণ্ট্ৰলে কৰিব পৰা নাই, একোৱে কৰিব নোৱাৰে। তিনিখন গাড়ী কেনেকৈ কি কৰিম আৰু, উপায় নাই। বাল্টিং দি হ'লে ধুব লাগিব নেকি? উপায় নাই, বাল্টিং দি ধুব লাগিব, কি কৰিব, উপায় নাই। বিশ্বকৰ্মা পূজা যিহেতুকে অলপ চাফাটো হ'বই লাগিব। আৰু বৰষুণ অলপ কমে না চাওঁ দে, কৰোঁ বুলি একেলগে ধুই দিম নেকি? বৰষুণ যদি কমে তেতিয়াহ'লে আমি চেষ্টা কৰিম আৰু। লাইন এতিয়ালৈকে অহাই নাই, কিন্তু বৰদেউতাই সেই পানী দমকলৰ পৰা পানী আনিয়ে এই ৱেগনাৰখন ধুই আছে। মই অলপ চাওঁ যদি লাইন আহে, লাইন মানে মটৰ দি ধুবলৈ ভাল আৰু গাড়ী, কিন্তু অলপ ৱেগনাৰখন ধোৱা অলপ আপোনালোকক দেখুৱাওঁ, চাওক। বাল্টিঙেৰে দূৰৰ পৰা পানী আনি এই ধুম ৱেগনাৰখন ধোৱাটো কম সহজ কথা নহয় দিয়ক। বাপৰে, বৰদেউতাই ধুইছে, কিন্তু ধোৱা হ'লে মই আগবেলি গোটেই ধোৱাই হ'ল। গাড়ীখন অলপ চাইড লগাই থওঁ ৰ'ব, সেইফালে থওঁ, মানে মাজতে আছে। Soundstripe. স্কুটিখন ধুম ৰ'ব, লাইনটো এতিয়ালৈকে অহাই নাই। এতিয়া দমকলৰ পৰা পানী আনিয়ে স্কুটিখন ধুব লাগিব। ধুই দিয়া উপায়তো নাই আৰু, কি কৰিব। গাড়ীকো গা ধুৱালোঁ, ময়ো গা ধুলোঁ, আৰু এতিয়া গাড়ীত ধূপ লগাই দিওঁ আৰু মালা এডাল দিওঁ গাড়ীখনত। আৰু চাইকেলখনকো ধুইছোঁ, মানে নহ'লে চাইকেলখনে বেয়া নাপাব। গাড়ীকো ধুলোঁ, চাইকেলকো ধুলোঁ, আৰু এতিয়া ইয়াত মালা দিওঁ ৰ'ব। ডাঙৰ গাড়ীৰ ডাঙৰ মালা, মানে সদায় ডাঙৰ ভায়াকে মানে বস্তুটো বেছি পায়তো, সেইকাৰণে ডাঙৰ মালা ইয়াক দিছোঁ।
এইখন হৈছে বনদাৰ নতুন স্কুটি আৰু এই স্কুটিখনতো মালা দিলোঁ দিয়ক আৰু সৰু স্কুটিৰ কাৰণে ইয়াত সৰু মালা মানে সৰু গাড়ীৰ কাৰণে ইয়াত সৰু মালা আৰু এইখন স্কুটিটো দিলোঁ দিয়ক মালা এডাল বিশ্বকৰ্মা বুলি গাড়ী ধুলোঁ মালা চালা দিলোঁ ফটো চটা দিলোঁ গাড়ীত এতিয়া অলপ গাড়ীখন অলপ ফুৰি আহোঁ ওলাই কি কয় ব'লক অলপ ফুৰি আহোঁ বেছি দূৰত নাযাওঁ ওচৰকে যাম ব'লক চাই আহোঁ মানে আজি অলপ মুকালমুৱাৰ ফালে যাম বুলি ভাবিছোঁ মুকালমুৱাৰ ফালে অলপ ভিতৰত পাৰিলে সোমাই যাম গতিকে ব'লক অলপ ফুৰি আহোঁ বিশ্বকৰ্মা পূজা বুলি এতিয়া আমি আছোঁ মুকালমুৱাৰ পৰা অলপ ভিতৰত মানে জয়সাগৰত আছোঁ বৰ্তমান মানে আজি বিশ্বকৰ্মা পূজা বুলি অলপ ঘূৰিলোঁ মানে এনেকৈ অলপ বহুত জেগাই ঘূৰিলোঁ জয়সাগৰ বহুতেই আমাৰ ঘৰৰ পৰা আৰু এতিয়া এনেকৈ ওলাই যাওঁ আৰু পুনৰ মুকালমুৱা উঠি পুনৰ ঘৰ পাম এনেকৈ আৰু অলপ ঘূৰিছোঁ বিশ্বকৰ্মা পূজা বুলি মানে দূৰত যোৱাৰ কথা আছিল কিন্তু অলপ এইবাৰ গাড়ী চাড়ী ধোৱাওঁতে কৰাতে সেই হৈ গ'ল মানে আমাৰ যোৱা আছিল কহুৱা ৰিজৰ্টক মানে নলবাৰীত কহুৱা ৰিজৰ্টক যোৱা কথা আছিল কিন্তু আমাৰ দেৰি হোৱাৰ কাৰণে আমি যাব নোৱাৰিলোঁ মুকালমুৱাৰ দোকান চোকান একবাৰ চাওঁ আহক আৰু এতিয়া মই ঘূৰি আছোঁ এই বহাগী মাৰ্কেটত ঘূৰি আছোঁ আৰু এই অলপ আগৰ ফালে যাওঁ আহক তাৰপিছত আৰু অলপ বেলেগ ফালে যাম ঘূৰি আছোঁ ৰ'ব মানে মুকালমুৱাৰ বজাৰে অলপ ঘূৰি আছোঁ এতিয়া এখন ৰেষ্টুৰেণ্টলৈ আহিছোঁ ৰ'ব আৰু ৰেষ্টুৰেণ্টত কিবা কিবি খাই অলপ মকৰামকৰিকৈ কিবা অলপ ভৰে আৰু জাঙে ঘৰক দেৰিয়ে হ'ল আন্ধাৰে হ'ল এইখনত নবৌ ৰ'ব অলপ ভিতৰ ফালে বহিব লাগে এই ৰেষ্টুৰেণ্টত আহি ইয়াত বৌ ৰ'ব মানে এইখনত বহিলে তলৰ ফালে গাড়ীখন আছে নে চাইও থাকিব পাৰিম নহ'লে কোনোবাই লৈ যায় আৰু হ'ল এতিয়া অলপ ৰেষ্টুৰেণ্টক আহিছোঁ ৰ'ব মানে ৰেষ্টুৰেণ্টত কিবা এটা খাই যাওঁৱেই মানে এতিয়া মুকালমুৱা ৰেষ্টুৰেণ্টত আছোঁ আমি মানে কি অৰ্ডাৰ কৰিলে চাওমিন অৰ্ডাৰ কৰিলে চাওমিন অলপ খাই এতিয়া যাওঁৱেই আৰু গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ দিয়ক মানে ৰাতিয়ে হ'ল আৰু বেলেগ দেখুৱাব নোৱাৰিম যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো কেনে পাইছে কমেণ্ট বক্সত জনাব আৰু যদি এতিয়ালৈকে আপোনালোক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰায় আপলোড কৰি থাকোঁ গতিকে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানেই ধন্যবাদ